আমাৰ বিদ্যালয়সমূহে প্ৰতি বছৰে পাই থকা গ্ৰেণ্টসমূহ আমি এতিয়ালৈকে যি ধৰণে খৰচ কৰি আহিছোঁ, অৰ্থাৎ বেংকৰ পৰা কেছ উইথড্ৰ কৰি খৰচ কৰিছোঁ বা কোনোবা দোকানীক চেকৰ জৰিয়তে পে'মেণ্ট কৰিছোঁ। এতিয়াৰ পৰা সমগ্ৰ শিক্ষাৰ যিকোনো গ্ৰেণ্ট, অৰ্থাৎ যিসমূহ গ্ৰেণ্ট আহিব, সেয়া আগৰ নিচিনাকৈ খৰচ কৰিব নালাগে। PFMS অৰ্থাৎ পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমৰ জৰিয়তেহে গ্ৰেণ্টসমূহ খৰচ কৰিব লাগিব। ইতিমধ্যে আমাৰ বিদ্যালয়সমূহে নিজৰ নিজৰ কানাড়া বেংক একাউণ্ট নম্বৰসমূহ পাই গৈছে আৰু বহুকেইটা গ্ৰেণ্ট ইতিমধ্যে ৰিলিজো কৰা হৈছে। ব্লক পৰ্যায়ত ইতিমধ্যে PFMSত প্ৰত্যেকখন বিদ্যালয়ৰ কানাড়া বেংকৰ একাউণ্ট নম্বৰসমূহ সংযুক্ত কৰা হৈছে। এতিয়া আহোঁ মেকাৰ আৰু চেকাৰৰ প্ৰসংগলৈ। নমস্কাৰ, স্মাৰ্ট নেক্সৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মেকাৰ মানে ডাটা অপাৰেটৰ, অৰ্থাৎ হেডমাষ্টাৰ বা মেম্বাৰ ছেক্ৰেটাৰীজনে ইয়াতে মেকাৰৰ ভূমিকা গ্ৰহণ কৰিব। পুৰণা একাউণ্টৰ পে'মেণ্টৰ ক্ষেত্ৰত মেম্বাৰ ছেক্ৰেটাৰীয়ে যেনেদৰে মুখ্য ভূমিকা পালন কৰিছিল, ইয়াতো তেওঁৰেই মুখ্য ভূমিকা থাকিব। সেয়ে তেওঁ মেকাৰ। তাৰপিছত আহিলে চেকাৰ। চেকাৰ মানে হ'ল ডাটা এপ্ৰুভাৰ। সেইজন হ'ব SMCৰ সভাপতি। পুৰণা একাউণ্টৰ ক্ষেত্ৰত যেনেদৰে সভাপতিয়ে পে'মেণ্ট এপ্ৰুভ কৰিছিল বা চেকত ছাইন কৰিছিল, ঠিক তেনেদৰে ইয়াতো তেওঁৰ এপ্ৰুভাৰৰ দায়িত্বত থাকিব। ব্লক পৰ্যায়ত কানাড়া বেংক পৰ্টেলত প্ৰত্যেকখন বিদ্যালয়ৰ মেকাৰ আৰু চেকাৰ ইউজাৰ হিচাপে ক্ৰিয়েট কৰি থকা হৈছে। মেকাৰ আৰু চেকাৰ ইউজাৰ হিচাপে ক্ৰিয়েট কৰিবলৈ প্ৰত্যেকখন বিদ্যালয়ৰ সভাপতি আৰু সদস্য সচিবৰ ফোন নম্বৰ আৰু ইমেইল আইডিৰ প্ৰয়োজন হ'ব। ইউজাৰ ক্ৰিয়েট হোৱাৰ পিছতহে বিদ্যালয়বিলাকে পে'মেণ্টসমূহ কৰিব পাৰিব। বিদ্যালয়সমূহে কোনো ধৰণৰ কেছ ট্ৰানজেকশ্যন কৰিব নোৱাৰিব, মানে সকলোবোৰ অনলাইন বা ডিজিটেল ট্ৰানজেকশ্যন হ'ব। মানে বিদ্যালয়ৰ কানাড়া বেংক একাউণ্টৰ পৰা পে'মেণ্ট লাভ কৰা মানুহজনৰ বেংকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ হ'ব। বিদ্যালয়সমূহে যাক পে'মেণ্ট কৰিব তেওঁৰ বেংক একাউণ্ট থাকিবই লাগিব আৰু কানাড়া বেংকৰ কোনো ধৰণৰ পাছবুক নাথাকিব বা চেকবুক নাথাকিব। সেয়ে সময়ে সময়ে বেংক ষ্টেটমেণ্ট মেইল যোগে বিদ্যালয়বিলাকে লাভ কৰিব। বিদ্যালয়সমূহে যাক পে'মেণ্ট কৰিব তেওঁৰ বেংক একাউণ্ট নম্বৰ বিদ্যালয়সমূহে কানাড়া বেংকৰ পৰ্টেলত ভেণ্ডৰ হিচাপে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। প্ৰথম অৱস্থাত ভেণ্ডৰ ৰেজিষ্ট্ৰেশ্যনত অলপ সময় লাগিব, তাৰপিছত পে'মেণ্টসমূহ একেবাৰে উজু হৈ পৰিব। ইয়াৰ পিছৰ ভিডিঅ'ত প্ৰেক্টিকেলি কেনেদৰে ভেণ্ডৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বা কেনেদৰে পে'মেণ্ট ৰিলিজ কৰিব লাগিব, এই আটাইখিনি সুন্দৰভাৱে বুজাই দিয়া হ'ব। অনলাইন পে'মেণ্টৰ এই ছিষ্টেমটো আপোনাৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব পাৰে। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।